নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ এটা নতুন ভিডিঅ' মই আগবাঢ়িবলৈ বিচাৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পায় আপোনালোকে এবাৰ চাই লওকচোন বাৰু। আপুনি টিভি চায়নে? মই টিভি এনেকৈ নাচাওঁ। এই চেনেলটো কি চেনেল বাৰু আপুনি জানেনে? এইটো আছাম লিখা আছে। আছাম BSNLটো নহয়, নহয়। এইটো মাইক্ৰফোন হয়নে? এইটো হয়। ইয়াত কি লিখা আছে বাৰু আপুনি জানেনে? এইটো আছাম লিখা আছে। কি লিখা আছে বাৰু? আছাম লিখা আছে। ইটোৱে তলকচু হয়, তালকচু হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন বাৰু আপুনি জানেনে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ। নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী কোন জেগা বাৰু? নৰেন্দ্ৰ মোদী এনেই ডিব্ৰুগড় বুলি কোৱা শুনিছিলোঁ মানুহে। ডিব্ৰুগড়ৰ পৰা গৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি কোন বাৰু? ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নে কি আছিলে, এইটো পেটত আছে, মোৰ মুখলৈ অহা নাই। হয়। আৰু আপোনালোকৰ বৰ্তমান লখিমপুৰৰ বিধায়ক কোন বাৰু? আমাৰ লখিমপুৰ আমাৰ ওচৰৰে আছিলে। কি আছিলে নামটো পাহৰিছোঁ নহয়। নামটো কি আছিলে? বাহুবল কেইটা বাৰু? 25টা। নহয়, 5টা। ANDUT। আমাৰ দেশখনৰ নাম কি বাৰু আপুনি জানেনে? ইণ্ডিয়াটো আপোনাৰ ANDARA, ইন্দিৰা। আপুনি কিদৰে শিক্ষা প্ৰদান কৰে আপুনি অলপ জনাবনে মোক? মই শিক্ষা কেনেকৈ দিওঁ আপোনালোকে নাজানো চাগে। মই শিক্ষা ইজিবিলাক দিওঁ, যিবিলাকে ল'ৰা ছোৱালীক কোনো হেৰি কৰিব নাই, মোৰ কাৰণেও কষ্ট নহয়, এনেকুৱাবিলাক দিওঁ। আৰু মই কালি সকামটো খাবলৈ গৈছিলে, তাতে অকণমান দেৰি হ'ল, ৰাতি টোপনি ক্ষতি হ'ল। অকণমান খালোঁ, পানী অকণো খালোঁ। পানী অকণ খালত এতিয়া মোৰ নিচা যোৱা নাই বাৰু। নিচা যোৱা নাই যদিও মই আহিছোঁ আৰু যিমান পাওঁ মই যিবিলাক খুৱাওঁ। মই ল'ৰা ছোৱালীক মাৰপিট নকৰোঁ দেই। এতিয়া কওকচোন, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি সেই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া নিশ্চয়টো লাইক কৰাৰ প্ৰয়োজন হ'ব। আপোনালোকে লাইক কৰিব। যদিহে বেছি ভাল পায় তেতিয়া শ্বেয়াৰ কৰিব। আৰু বেছি আপোনালোকে যদি আকৌ চাই দিব বিচাৰে এনেকুৱা হাস্যমধুৰ ভিডিঅ', তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। এটা ছাবস্ক্ৰাইবে মোক আপোনালোকৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু বেল আইকনটো টিপি দিব। বেল আইকনটো টিপাৰ পিছত যিটো অল আহিব, অলটো টিপি দিব। আপোনালোকে যিমান নতুন মোৰ ভিডিঅ' আছে আপোনালোকে বা মোৰ যিবিলাক ভিডিঅ' আছে আপোনালোকে চাব পাৰিব। আৰু এনেকেই আগলৈও নতুন ভিডিঅ' যদি চাব বিচাৰে তেতিয়া ছাবস্ক্ৰাইব কৰিব নিশ্চয়। এতিয়ালৈ ইমানতে কৈ মই আজি এই কাহিনীটো